Chernobyl disaster 1986. ইউক্ৰেইনৰ ৰাজধানী চহৰ কিভৰ নিচেই কাষত অৱস্থিত চাৰ্নোবিল চহৰ 1980 ইউক্ৰেইন তেতিয়া USSRৰ আণ্ডাৰত ৰাছিয়াৰ আণ্ডাৰত আৰু ৰাছিয়া তেতিয়া ইকনমিক্যাল প্ৰগ্ৰেছ সিমান এটা কৰা নাছিল আৰ্থিক অৱস্থা সিমান এটা ভাল নাছিল ৰাছিয়াৰ সেই কাৰণে ৰাছিয়াৰ চৰকাৰে ভাবিলে ইউক্ৰেইনত এখন আধুনিক চহৰ বনোৱা যাওক যি চহৰে আহিবলগীয়া দিনত ৰাছিয়াৰ ইকনমিক বহুত বুষ্ট কৰিব আৰু সেই চহৰখনৰ নাম দিয়া হ'ল প্ৰিপিয়াটখন এখন বহুত আধুনিক চহৰ আৰু নিউ জেনেৰেশ্যনৰ চহৰ হ'ব ইয়াত ৰাছিয়াই বহু কৰোৰ টকা ইনভেষ্ট কৰিলে আৰু বনোৱা আৰম্ভ কৰিলে প্ৰিপিয়াট চহৰ আৰু প্ৰিপিয়াট চহৰৰ ইলেক্ট্ৰিচিটিৰ কাৰণে ৰাছিয়া চৰকাৰে ডিসিশন ললে যে প্ৰিপিয়াট চহৰৰ নিচেই কাষতে থকা চাৰ্নোবিলত সিহঁতে বনাব নিউক্লিয়াৰ প্লেণ্ট যি নিউক্লিয়াৰ প্লেণ্টে প্ৰিপিয়াট চহৰক পৰ্যাপ্ত পৰিমাণৰ ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰিব আৰু ইয়াকে নাম দিয়া হৈছিল চাৰ্নোবিল নিউক্লিয়াৰ প্লেণ্ট আৰু ইয়াৰ অফিচিয়েল নামটো হৈছিল VI লিনিন এটমিক পাৱাৰ প্লেণ্ট আৰু ইয়াক 9th এটমিক গাৰ্ড সিটি অৰ্থাৎ এটমিক সিটি হিচাপে কোৱা হৈছিল বহু ডেভেলপমেন্ট কৰিলে প্ৰিপিয়াট চহৰখন বহু আধুনিক স্কুল পাৰ্ক হস্পিটেল বনালে প্ৰিপিয়াট চহৰত ইপিনে চাৰ্নোবিলত নিউক্লিয়াৰ প্লেণ্টৰ 4th ইউনিটটোৰ কাম শেষ হ'ল 1983 চনত চাৰ্নোবিলত নিউক্লিয়াৰ প্লাণ্টৰ 4টা ইউনিট আছিল লাষ্ট ইউনিটটো হোৱা 3 বছৰ পিছত 25 এপ্ৰিল 1986ত ইউনিট 4ত এটা টেষ্ট কণ্ডাক্ট কৰিলে ৰাতি প্ৰায় 1মান বজাত এই টেষ্টটো কণ্ডাক্ট কৰা হৈছিল আৰু ইয়াৰ দ্বাৰা চাব খুজিছিল যে নিউক্লিয়াৰ প্লেণ্টৰ ইমাৰ্জেন্সি ফাংচনছবোৰ ভালদৰে কাম কৰিব নে নাই কিন্তু এই টেষ্ট কৰিব যাওঁতে হৈ গ'ল গৰ্বৰ প্লাণ্টৰ ৰডবোৰ ৰিয়েক্টৰত পৰি যোৱাত ভীষণ ভাপ উৎপন্ন হ'ল ষ্টিম ক্ৰিয়েট হৈছিল আৰু ওপৰৰ যিখন ছাট আছিল সেইখন কাগজৰ দৰে উৰাই লৈ গৈছিল ভাপবোৰে গোটেই এৰিয়া ধোঁৱা হৈ গ'ল আৰু ব্লাষ্ট হৈ গ'ল সেই প্লাণ্টটো তাৰে ওচৰত থকা মানুহবিলাক ব্লাষ্টৰ কাৰণে থিতাতে নিহত হ'ল এই প্লাণ্টৰ দায়িত্বত আছিল এজন 26 বছৰীয়া সিনিয়ৰ ৰিয়েক্টৰ কণ্ট্ৰোল ইঞ্জিনিয়াৰ তাৰ দ্বাৰা ভুল হৈছিল মেনুৱেল আৰু অটোমেটিক সুইচ কৰোঁতে আৰু এই ভয়াৱহ কাণ্ড সংঘটিত হৈছিল আৰু ইপিনে ৰিয়েক্টৰৰ পৰা ভয়াৱহ ৰেডিয়েশ্যন ওলোৱা আৰম্ভ হৈছিল যি ৰেডিয়েশ্যন ইমানেই ভয়াৱহ যে মানুহৰ DNA সলনি কৰি দিয়াৰ ক্ষমতা ৰাখিছিল এই ৰেডিয়েশ্যনে আৰু এই ৰেডিয়েশ্যন যদি কাবাৰ তাত সোমায় মানুহজনে এদিনতে এই ৰেডিয়েশ্যনৰ কথা গম নাপায় 7-8 দিন পিছতে এই ৰেডিয়েশ্যনে ৰিয়েকশ্যন কৰা আৰম্ভ কৰে বহু ভয়াৱহ মৃত্যু হয় এই ৰেডিয়েশ্যনৰ দ্বাৰা এই ৰেডিয়েশ্যনে মানুহৰ ভিতৰৰ লাংছ কিডনি গলাই দিয়ে বাহিৰৰ পৰা এৰি যায় ছাল তাত থকা বহুতো ফায়াৰ ফাইটাৰ বোৰ এই ৰেডিয়েশ্যনত আক্ৰান্ত হৈছিল কাৰণ সিহঁতে নিউক্লিয়াৰ প্লাণ্টৰ নিচেই কাষত গৈছিল জুই লুমাব বিস্ফোৰণৰ পিছত আৰু সিহঁতৰ পিছত বহুত পেইনফুল ডেথ হৈছিল এই নিউক্লিয়াৰ প্লেণ্টৰ 1000 কিলোমিটাৰ দূৰত ছুইডেনত ইয়াৰ ৰেডিয়েশ্যন ডিটেক্ট কৰা হৈছিল আৰু গোটেই ইউৰোপত এই কথা সদৰি কৰা হৈছিল যে ৰাছিয়াত নিউক্লিয়াৰ প্লেণ্টত ধামাকা হৈছে আৰু তাৰ পৰা ওলাই আছে ৰেডিয়েশ্যন আৰু ৱেষ্টাৰ্ণ মিডিয়াই এই কথা বহুত বঢ়াই কৈ আছিল আৰু সিহঁতৰ বাতৰি কাকতত প্ৰায় 2000 মানুহ মৰা বুলি উল্লেখ কৰিছিল কিন্তু আচলতে প্ৰায় 50 জন মানুহে মৃত্যু হৈছিল এই ৰেডিয়েশ্যনৰ দ্বাৰা তেতিয়া কোল্ড ৱাৰ চলি আছিল আৰু ৱেষ্টাৰ্ণ মিডিয়াই এয়া এন্টি ৰাছিয়া প্ৰপাগাণ্ডা চলাই আছিল সেই নিউক্লিয়াৰ প্লাণ্টত হেলিকপ্টাৰৰ দ্বাৰা মাটি পেলোৱা হৈছিল আৰু বহু মাটি পেলাই সেই নিউক্লিয়াৰ প্লেণ্ট বন্ধ কৰি দিয়া হৈছিল সেই নিউক্লিয়াৰ প্লাণ্টৰ নিচেই কাষতে অৱস্থিত প্ৰিপিয়াট চহৰৰ স্থানান্তৰ কৰা হৈছিল বেলেগ ঠাইলৈ কাৰণ সেই নিউক্লিয়াৰ প্লাণ্টৰ পৰা বহু হাই ৰেডিয়েশ্যন বিয়পিছিল সেই চহৰত আৰু ৰাছিয়াৰ সেই আধুনিক চহৰৰ সপোন টচ নচ হৈ গৈছিল এতিয়াও সেই চহৰত গ'লে বহু হাই ৰেডিয়েশ্যন পোৱা যায় এতিয়াও সেই চহৰত কোনো মানুহ নাথাকে এতিয়া সেই চহৰখনক প্ৰিপিয়াট ঘোষ্ট চিটি হিচাপে বুলি কোৱা হয় এতিয়া আহিছো আকৌ কিয় ওলাই আছে চাৰ্নোবিলৰ কথা ৰাছিয়া ইউক্ৰেইন যুদ্ধৰ মাজত কিয় ওলাই পৰিল চাৰ্নোবিলৰ কথা এই কথাক লৈ কিয় শংকিত গোটেই বিশ্ব বিশেষকৈ ইউৰোপ কাৰণ ৰাছিয়াই বম্বিং কৰি নিউক্লিয়াৰ প্লেণ্টত আৰু এই বম্বিঙৰ দ্বাৰা যদি কিবা কাৰণত
ৰেডিয়েশ্যন লিক হয় সেই নিউক্লিয়াৰ প্লেণ্টৰ পৰা সেই চাৰ্নবিল ডিজাষ্টাৰত কৰি 10 গুণ ডিজাষ্টাৰ হ'ব এইবাৰ গোটেই ইউৰোপ মহাদেশত ধ্বংসলীলা চলাব এই ৰেডিয়েশ্যনে আৰু ইয়াৰ কাৰণে ইউৰোপৰ সকলো ৰাষ্ট্ৰপতি মিডিয়াই সকিয়নি দি আছে ৰাছিয়া